আজি তুমি লগা প্ৰতিটো কথা। হেল্ল' ফ্ৰেণ্ডছ, এনেধৰণৰ ভিডিঅ' এডিট কৰিবলৈ হ'লে আপোনালোকক এটা এপ্লিকেশ্যনৰ প্ৰয়োজন হ'ব। এপ্লিকেশ্যনটোৰ নাম হৈছে এলাইট মোশ্যন। চ' এপ্লিকেশ্যনৰ লিংক মই মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিছোঁ, যে আপোনালোকে ডাউনলোড কৰি লওক। আৰু মোৰ টেলিগ্ৰাম চেনেলটো যদি আপোনালোকে জইন কৰা নাই তেনেহ'লে জইন কৰি লওক, লিংক ডিছক্ৰিপশ্যনত দিয়া আছে। আৰু এতিয়া আপোনালোকে এলাইট মোশ্যন এপ্লিকেশ্যনটো অ'পেন কৰি লওক। চ' মই অ'পেন কৰি লৈছোঁ। অ'পেন কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে এই প্লাছ আইকনটোত ক্লিক কৰক। ইয়াৰ পৰা আপোনালোকে 9.16 ৰেচু চিলেক্ট কৰক আৰু ৰেজুলেশ্যন 1080 ৰাখক। ফ্ৰেম ৰেট 60 FPS, বেকগ্ৰাউণ্ড ব্লেক ৰাখি ক্ৰিয়েট প্ৰজেক্টত ক্লিক কৰি দিয়ক। চ' মই ক্লিক কৰি দিছোঁ। আৰু এতিয়া আপোনালোকে এই প্লাছ আইকনটোত ক্লিক কৰক, ইমেজেছ ভিডিঅ'ত ক্লিক কৰক, ভিউ অলত ক্লিক কৰক আৰু ইয়াৰ পৰা আপোনালোকে যিকোনো এটা ফটো চিলেক্ট কৰি লওক। চ' মই চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰাৰ পিছত আপোনালোকে এই ফটোৰ আইকনটো এবাৰ ক্লিক কৰিব। তাৰপিছত এই 3 ডটত ক্লিক কৰিব আৰু এতিয়া আপোনালোকে ফিল স্ক্ৰীন কৰি দিব। হৈ গ'ল। আৰু এতিয়া আপোনালোকে আকৌ প্লাছ আইকনটোত ক্লিক কৰক, অডিঅ'ত ক্লিক কৰক, ভিউ অলত ক্লিক কৰক। ইয়াৰ পৰা আপোনালোকে যিকোনো এটা ছং চিলেক্ট কৰি লওক। চ' মই চিলেক্ট কৰি লৈছোঁ। আৰু এতিয়া আপোনালোকে এই আইকনটোত এবাৰ ক্লিক কৰি দিয়ক। তাৰপিছত এই আইকনটোত এবাৰ ক্লিক কৰি দিয়ক। তাৰপিছত এই আইকনটোত ক্লিক কৰি দিয়ক। চ' ফটোখিনি ভালদৰে ছেট হৈ গ'ল। আৰু এতিয়া আপোনালোকে এই ছঙৰ লিৰিক্সখিনি আপোনালোকে ভালদৰে লিখি ল'ব। চ' মোৰ নোটবুকত লিখা আছে, মই দেখাই দিছোঁ আপোনালোকক। চ' এনেধৰণে আপোনালোকে ছঙৰ লিৰিক্সখিনি লিখি ল'ব। আৰু এতিয়া আপোনালোকে এই ছঙৰ লিৰিক্সখিনি মাৰ্ক কৰি ল'ব। চ' ফাৰ্ষ্ট লিৰিক্স কিমান ছেকেণ্ডৰ পৰা কিমান ছেকেণ্ডলৈকে আছে ছংটো এবাৰ প্লে কৰি শুনি ল'ব। চ' মই শুনি লৈছোঁ। চ' মোৰ ফাৰ্ষ্ট লিৰিক্স আছে 0 ছেকেণ্ডৰ পৰা। চ' মই 0 ছেকেণ্ডৰ পৰা মাৰ্ক কৰি দিছোঁ এইখনটোত ক্লিক কৰি। মোৰ ফাৰ্ষ্ট লিৰিক্স আছে 0 ছেকেণ্ডৰ পৰা 2.40 ছেকেণ্ডলৈকে। চ' মই 2.40 ছেকেণ্ডলৈকে আহিছোঁ আৰু এইখনটোত ক্লিক কৰি মাৰ্ক কৰি দিলোঁ। আৰু এতিয়া আকৌ নেক্সট লিৰিক্সটো মই শুনি লৈছোঁ প্লে কৰি। চ' মোৰ নেক্সট লিৰিক্স আছে 2.40 ছেকেণ্ডৰ পৰা 527লৈকে। 527লৈকে আগুৱাই আহিছোঁ আৰু এইখনটোত ক্লিক কৰি মাৰ্ক কৰি দিলোঁ। চ' এনেধৰণে আপোনালোকে বাকী লিৰিক্সখিনি মাৰ্ক কৰি ল'ব। ছংটো এবাৰ প্লে কৰি শুনি এতিয়া আপোনালোকে একেবাৰে 0 ছেকেণ্ডলৈকে আহক। আৰু এতিয়া আপোনালোকে এই প্লাছ আইকনটোত ক্লিক কৰক, টেক্সট ক্লিক কৰক আৰু আপোনালোকে বেক কৰি ইয়াৰ পৰা টেক্সটটো কপি কৰি লওক। চ' মই কপি কৰি লৈছোঁ। কপি, বেক আৰু ইয়াত আহি পেষ্ট কৰি দিলোঁ। এতিয়া বেক কৰক, আৰু এতিয়া আপোনালোকে এই টেক্সটৰ লেন্থখিনি সৰু হৈ আছে। চ' ইয়ালৈকে আনিব লাগিব 2.40 ছেকেণ্ডলৈকে। চ' এইখনটো এবাৰ ক্লিক কৰি দিছোঁ আৰু টেক্সটৰ ওপৰত ক্লিক কৰি দিছোঁ। তাৰপিছত ইয়াতে ক্লিক কৰি দিছোঁ। চ' আহি গ'ল। আৰু এতিয়া আপোনালোকে টেক্সটত ক্লিক কৰক, এডিট টেক্সটত ক্লিক কৰক আৰু এই ওপৰত আইকন দেখিবলৈ পাই আছে। চ' ইয়াত এবাৰ ক্লিক কৰি দিয়ক আৰু এই ফণ্টত ক্লিক কৰক আৰু ইয়াৰ পৰা মই যিকোনো এটা ফণ্ট চিলেক্ট কৰি লৈছোঁ আৰু ফণ্ট চাইজ আপোনালোকে 48 ৰাখি দিয়ক। চ' 48 ৰাখি দিছোঁ। এতিয়া আপোনালোকে বেক কৰক। বেক কৰাৰ পিছত আপোনালোকে আকৌ টেক্সটত ক্লিক কৰক, কালাৰত ক্লিক কৰক, তাৰপিছত এই আইকনটোত ক্লিক কৰক, আকৌ এই আইকনটোত ক্লিক কৰক। ইয়াত আপোনালোকে য়েল' ৰাখি দিয়ক। আকৌ এই চাইডৰ আইকনটোত ক্লিক কৰক, ইয়াত আপোনালোকে পিংক ৰাখি দিয়ক। এতিয়া বেক কৰক আৰু এতিয়া আপোনালোকে আকৌ টেক্সটত ক্লিক কৰক, মুভছ এণ্ড ট্ৰান্সফৰ্মত ক্লিক কৰক আৰু ইয়াৰ টেক্সটখিনিক এনেদৰে তলত লৈ আহি এনেদৰে লেফ্ট চাইডে এনেদৰে ৰাখি দিব। চ' মই ৰাখি দিছোঁ। আৰু এতিয়া আপোনালোকে এই প্লাছ আইকনটোত ক্লিক কৰি দিয়ক আৰু এতিয়া আপোনালোকে 27লৈকে আগুৱাই আহক। চ' মই 27লৈকে আগুৱাই আহিছোঁ। এই প্লাছ আইকনটোত ক্লিক কৰি দিয়ক আৰু এনেধৰণে টেক্সটটোক লৈ আহক মাজলৈকে। চ' এনেধৰণে চাৰিওফালে ৰাউণ্ড হৈ গৈছে লাইন। চ' মাজত আহি গ'ল। আৰু এতিয়া আপোনালোকে একেবাৰে 0 ছেকেণ্ডলৈকে আগুৱাই আহক। তাৰপিছত তলৰ এই আইকনটোত ক্লিক কৰক, আকৌ এই প্লাছ আইকনটোত ক্লিক কৰি দিয়ক। ইয়াক আপোনালোকে ওপৰলৈকে 90 কৰি দিয়ক। চ' মই 90 কৰি দিছোঁ।
আৰু এতিয়া আপোনালোকে 27 লৈকে আহক এই আইকনটোত ক্লিক কৰি দিয়ক আকৌ প্লাছত ক্লিক কৰক ইয়াক আপুনি একেবাৰে 0 কৰি দিয়ক আমি 0 কৰি দিছো তো হৈ গ'ল এতিয়া আপোনালোকে ওপৰ 1 নম্বৰ আইকনটোত ক্লিক কৰক আৰু এতিয়া আপোনালোকে 2.07 লৈকে আগুৱাই আহক এতিয়া আপোনালোকে এই প্লাছ আইকনটোত ক্লিক কৰি দিয়ক এতিয়া আপোনালোকে একেবাৰে 247 লৈকে আহক আমি 247 লৈকে আহিছো ইয়াত ক্লিক কৰি দি আকৌ প্লাছ আইকনত ক্লিক কৰক টেক্সট কিনে একেবাৰে ৰাইট সাইডে এনে লৈ আহক তো হৈ গ'ল এনে লৈ আহিলো আৰু এতিয়া আপোনালোকে এই তলৰ আইকনটোত ক্লিক কৰক আৰু আপোনালোকে 2.07 লৈকে আহক এতিয়া আপোনালোকে এই প্লাছ আইকনটোত ক্লিক কৰি দিয়ক আৰু ইয়াক আপোনালোকে 30 কৰি দিয়ক আমি 30 কৰি দিছো তো হৈ গ'ল তে আপোনালোকে আকৌ 2.40 সেকেন্ড লৈকে আহক এই আইকনটোত ক্লিক কৰি দিয়ক এতিয়া আপোনালোকে এই প্লাছ আইকনটোত ক্লিক কৰক ইয়াক আপুনি একেবাৰে 0 কৰি দিয়ক তো 0 হৈ গ'ল আৰু এতিয়া আপোনালোকে বেক কৰক এতিয়া আপোনালোকে এবাৰ 0 সেকেন্ডলৈকে আহক এফেক্টত ক্লিক কৰক এড এফেক্টত ক্লিক কৰক আৰু এতিয়া আপোনালোকে এই 3D ত ক্লিক কৰক আৰু এই ফ্লিপ লেয়াৰত ক্লিক কৰি দিয়ক আৰু ইয়াৰ পৰা আপোনালোকে ষ্টেণ্ডাৰ্ড সেটিংত ক্লিক কৰক আৰু এতিয়া আপোনালোকে ইয়াৰ এংগেল আপোনালোকে 39 ৰাখি দিয়ক আৰু এতিয়া আপোনালোকে তলৰ এই এক্সত ক্লিক কৰক এক্সত ক্লিক কৰি 27 লৈকে আগুৱাই আহক 27 লৈকে আগুৱাই আহি এই প্লাছ আইকনটোত ক্লিক কৰি দিয়ক আৰু এতিয়া আপোনালোকে 0.07 লৈকে আহক সো আহি এই প্লাছ আইকনটোত ক্লিক কৰক আৰু ইয়াত আপোনালোকে 1x plus 33 ৰাখি দিয়ক আমি 1x plus 33 ৰাখি দিছো সো হৈ গ'ল এতিয়া আপোনালোকে বেক কৰক বেক কৰি এতিয়া একেবাৰে 0 সেকেন্ডলৈকে আহক আৰু এতিয়া আপোনালোকে আকৌ টেক্সটত ক্লিক কৰক এফেক্টত ক্লিক কৰক এড এফেক্টত ক্লিক কৰক আৰু এতিয়া আপোনালোকে এই প্ৰচিডুৰেলত ক্লিক কৰক তাৰপিছত ডটছত ক্লিক কৰক ইয়াৰ পৰা আপোনালোকে ইয়াত ক্লিক কৰি দিয়ক ফায়াৰফ্লাইছত তাৰপিছত আকৌ ডটছত ক্লিক কৰক ডটছত ক্লিক কৰাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল কৰক আৰু এই ৰেডিয়াছত ক্লিক কৰক ৰেডিয়াছটো আপোনালোকে 200 কৰি দিয়ক আমি 200 কৰি দিছো তো হৈ গ'ল এতিয়া আপোনালোকে তললৈ স্ক্ৰল কৰক আকৌ ব্লেক কালাৰ 1ত আপোনালোকে ইয়াৰ আপোনালোকে পিংক ৰাখি দিয়ক আমি পিংক ৰাখি দিছো এতিয়া আপোনালোকে কালাৰ 2ত আপোনালোকে গ্ৰীন ৰাখি দিয়ক ইয়াত সো হৈ গ'ল বেক কৰক এতিয়া আপোনালোকে এবাৰ তললৈ স্ক্ৰল কৰক আকৌ এই শেডত ক্লিক কৰক শেডটো আপোনালোকে 0.57 ৰাখি দিয়ক আমি 0.50 সেকেন্ড ৰাখি দিছো সো হৈ গ'ল এতিয়া আপোনালোকে বেক কৰক বেক কৰাৰ পিছত এতিয়া আপোনালোকে নেক্সট লিৰিক্সখিনি এনে ধৰে লিখিব সো এই টেক্সটত ক্লিক কৰক এই আইকনটোত ক্লিক কৰক ইয়াৰ পৰা কপি লেয়াৰ কৰি লওক সো হৈ গ'ল এতিয়া আপোনালোকে নেক্সট লিৰিক্স আছে মোৰ 0.2.40 পৰা আছে সো ইয়াত আহি এই আইকনটোত ক্লিক কৰিলো ক্লিক কৰি পেজ ক্লিয়াৰ কৰি দিলো সো হৈ গ'ল সো এই টেক্সটৰ লাইনখিনি সৰু হৈ আছে সো ইয়াক একেবাৰে 5.27 লৈকে আনিব লাগিব সো ইয়ালৈকে আহি টেক্সটত ক্লিক কৰি এই আইকনটোত ক্লিক কৰি এই আইকনটোত ক্লিক কৰি দিছো সো হৈ গ'ল সেট আৰু এতিয়া আপোনালোকে টেক্সটত ক্লিক কৰক এডিট টেক্সটত ক্লিক কৰক আৰু এই লিৰিক্সখিনি একেবাৰে কাট কৰি দি বেক কৰক বেক কৰি আকৌ ইয়াৰ পৰা নেক্সট লিৰিক্সখিনি কপি কৰক কপি বেক কৰি ইয়াত গৈ পেষ্ট কৰি দিলো সো হৈ গ'ল
সো এনেধৰণে আপোনালোকে বাকী লিৰিক্সখিনি লিখি ল'ব আৰু এতিয়া আপোনালোকে এই ওপৰ আইকনটোত ক্লিক কৰক ভিডিঅ'ত ক্লিক কৰক আৰু ইয়াৰ পৰা আপোনালোকে যেনেদৰে সেটিংটো সেট হৈ আছে সো এনেদৰে চাই আপোনালোকে সেটিং সেট কৰি ভিডিঅ'টো এক্সপোৰ্ট কৰি লওক সো মই এক্সপোৰ্ট কৰি লৈছোঁ যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিয়ক যাতে মই দিয়া প্ৰতিটো ভিডিঅ' নটিফিকেশ্যন আপোনালোকে সবতকৈ আগত পায় সো আজিৰ কাৰণে ইমানে বাই